আজি ৰাতিপুৱা শুই উঠিয়েই চোতালত দেখিলোঁ চুলি বেপাৰী। ল'ৰা ছোৱালী কেইটামান গোট খাই আছিল বাবে ময়ো বাহিৰলৈ উলিয়াই আনিলোঁ। ভালদৰে চাই মেলি একেপটকে ল'লোঁ আৰু। আজি আকৌ ৰুহিয়ে পকৰীহে খায়। চাহৰ লগত খাবৰ বাবে পকৰী আৰু ৰিং পাপৰকে বনাই ল'লোঁ। এইফালে চাহ ৰেডি। গা পা ধুই আজৰি হৈ ঘৰলৈ বুলি ওলালোঁ। বিহু বতৰ যেতিয়া পিঠাটো বনাবই লাগিব, সেইকাৰণে ধান ৰদাবলৈ বুলি ৰেডি হ'লোঁ। আহি পায়ে দেখিলোঁ মায়ে আকৌ চাউল জাৰি আছে। এইফালে আকৌ ডাঙৰ দাই কঠীয়া লৈ আছে। ধানকেইটা আকৌ মায়ে ৰ'দত দিয়ে থৈছিল, সেইবাবে নবৌ আৰু মই গ'লোঁ ধান লৰাবলৈ বুলি। আমাৰ ঘৰৰ ৰজাৰাণীৰ বোলে বেমাৰ। বেলি পৰিব হ'ল যেতিয়া ধানকেইটা চপাই ল'লোঁ আৰু এইবাৰ বিহুতনো কি বনাওঁ আপোনালোকক নেক্সট ভিডিঅ'ত দেখুৱাম। আপোনালোক সকলো আহিব দেই বিহু খাবলৈ বুলি। আজিলৈ আহিলোঁ।